মালিগাঁও আদাবাৰী মছজিদ গলিত এটা অত্যাধুনিক নতুন জিম মুকলি কৰা হয়। মুখ্য অতিথি জনপ্ৰিয় অভিনেত্ৰী ফেৰিপিয়া আহমেদ উপস্থিত থাকে। জিমটোৰ নাম দিয়া হৈছে বিষ্ট্ৰং জিম। উপস্থিত থাকে জালুকবাৰী আদাবাৰী স্থানীয় ৰাইজ। সুস্বাস্থ্য অথবা নিজৰ দেহ ভালে ৰাখিব হলে শৰীৰ চৰ্চা কৰাটো অত্যন্ত প্ৰয়োজনীয়। সকলো আহি এই জিমত শৰীৰ চৰ্চা কৰিবলৈ আহ্বান জনায় অভিনেত্ৰীগৰাকীয়ে। News Desk Report, TNS